নমস্কাৰ, মই ভূপালী শৰ্মা ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এই ভিডিঅ'টিত চিতল মাছ বাদামেৰে বনোৱা। মই আগৰ বিহুৰ সময়ত বনোৱা ভ্লগটিতে মই আপোনালোকক কৈছিলোঁ যে বাদামেৰে যিটো চিতল মাছ আমি খালোঁ, যিটো ভিডিঅ' মোৰ দিবলৈ ৰৈ গ'ল, তো মই এতিয়া দিম বুলি কৈছিলোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু এয়া হৈছে চিতল মাছ। ডিপ ফ্ৰিজত সোমোৱাই ৰাখিছিলোঁ, যিহেতু আমাৰ উৰুকা, আপোনালোকক কৈছোঁৱেই উৰুকা আমাৰ খোৱা হোৱা নাছিল। তো আমি বিহুৰ দিনা ৰাতিয়ে উৰুকা বুলিয়ে ক'ব পাৰি, এনেদৰে আমি চিতল মাছখিনি বনাই খালোঁ। এয়া ডিপ ফ্ৰিজত ৰখা আছিল আৰু উলিয়াই ৰাখি এনেদৰে আমি এতিয়া ভাজি লৈছোঁ গোটেইখিনি মাছ। এতিয়া আমি বাদামৰ ভিতৰত লৈছোঁ কাজু আৰু আলমণ্ড, তাৰপাছত খিচমিচ লৈছোঁ আৰু শুকান জলকীয়া দুটা, বিলাহী দুটা। এই গোটেইখিনি এতিয়া বেলেগ বেলেগকৈ, মানে বিলাহীখিনি বেলেগকৈ আৰু বাদামখিনি বেলেগকৈ আমি ব্লেণ্ডাৰত গোটেইখিনি ব্লেণ্ড কৰি ল'ম। আৰু ইয়াতে আদা নহৰু লাগিব। আদা নহৰু আপোনালোকে পৰিমাণ অনুযায়ী লৈ এইখিনি মানে মঠি ল'ব খুব ধুনীয়াকৈ। ইয়াতে এতিয়া যিখিনি মাছ ভজা তেল ৰৈ গৈছিল, তাত আমি দিছোঁ পাঁচফোৰণ, শুকান জলকীয়া দুটা, আৰু এতিয়া দি দিম আমি আদা নহৰুৰ পেষ্টখিনি। ইয়াতে দি অকণমান সময় ভাজিয়ে বিলাহীৰ পেষ্টখিনি আমি ইয়াতে ঢালি দিম। এয়া বিলাহীৰ পেষ্টখিনি আমি ঢালি দিলোঁ। দি এইখিনি অকণমান সময় আমি ভাজি ল'ম খুব ধুনীয়াকৈ। এতিয়া ইয়াতে দি দিছোঁ নিমখ আৰু হালধি, তাৰপাছত অকণমান দিম ধনিয়া গুড়ি অকণমান ইয়াতে। ধনিয়া গুড়িখিনি দি অকণমান সময় লৰায়ে আমি ইয়াতে দি দিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো ইয়াতে দি দিছোঁ। তাৰপাছত এতিয়া এইখিনি অকণমান সময় ভাজি ইয়াতে বাদামৰ পেষ্টখিনি আমি ঢালিম। এয়া বাদামৰ পেষ্টখিনি আমি ঢালি দিলোঁ, আৰু বাতিটোত যিখিনি লাগি আছিল সেইখিনিও পানী অকণমান দি পেলাই আমি ইয়াতে দি দিম। এতিয়া এইখিনি খুব ধুনীয়াকৈ ভাজিব লাগিব। জুইটো চিমত দিব, চিমত দি পেলাই লাৰি থাকিলে হ'ল, নহ'লে লাগি যাব পাৰে বেছিকৈ দিলে। এতিয়া অকণমান পানী দি দিছোঁ ইয়াতে।
এতিয়া সেইখিনি হৈ গ'ল ধুনীয়াকৈ ভজা। এতিয়া ইয়াতে সেইখিনি পানী শুকাই যোৱাৰ পিছত আকৌ এবাৰ আমি এতিয়া ইয়াতে পানী দিছোঁ। যিমানখিনি কাৰীখনত প্ৰয়োজন হয় পৰিমাণ অনুযায়ী আপোনালোকে ইয়াতে দি দিব পাৰে পানী। আমাক যিমানখিনি লাগে আমি সিমানখিনিয়ে দিছোঁ। তাৰপাছত এইখিনি যেতিয়া উতলি উঠিব তেতিয়া আমি ইয়াতে দি দিম মাছখিনি। আৰু এইখিনি হৈছে আমাৰ ভাজি থোৱা মাছখিনি আৰু এতিয়া এইখিনি আমি কাৰীখনত দি দিম। এতিয়া আমি এইখিনি ভালদৰে উতলিবলৈ দিম আৰু যেতিয়া ভালদৰে গোট মাৰিব মানে যিমানখিনি পৰিমাণ অনুযায়ী আমাক লাগিব কাৰীখন ঠিক তেনেকুৱাতে আমি গেছটো অফ কৰি দিম। যিহেতু বাদামেৰে বনোৱা যায়, বাদামটো খুব তৎক্ষণাত গোট খাই যায়, গতিকে অলপ সেইখিনি মানে পৰিমাণটো চাই ল'ব লাগে। বহুতখিনি গোট মৰালৈ থাকিব নালাগে, নহ'লে পিছত একেবাৰে কাৰীখন বহুতেই মানে গোট খাই যায়, গতিকে অলপ সোনকাল থাকোঁতে নমাব লাগে। আৰু এতিয়া আমাৰ এইখন হৈ গ'ল আৰু ইয়াতে দি দিছোঁ আমি এতিয়া ধনিয়া। চিতল মাছৰ কাৰী আমাৰ ৰেডি হৈ গ'ল আৰু এয়া হৈছে বাদামেৰে বনোৱা চিতল মাছ। যদি মোৰ আজিৰ ভিডিঅ'টি আপোনালোকৰ চাই ভাল লাগে, লাইক কমেণ্ট আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, যিসকল নতুন তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ কৈছোঁ। ভিডিঅ'টি চোৱাৰ বাবে থেংক ইউ।